Viva! Hello everyone, welcome back to my YouTube channel. So আজি গৰু বিহু তো আমি সকলো ৰেডি হৈছো ইয়াত গোটেই পৰিয়ালটো মা এফালে মা হালধি লৈ পিনে ৰেডি আমি এয়া গৰু বিহুৰ দিনাখনি গৰুক ধুনীয়াকৈ নোৱাই মেলি মাহ হালধি ঘঁহি এতিয়া গা পা ধুৱাই পথাৰলৈ আমি গৰুকেইটা খেদি দিম খেদি দিম কি মাখিলতি দীঘলতি লৈ পেলাই তো আমাৰ পৰিৱেশটো অলপ এনেকুৱা হৈ আছে ৰাতিপুৱা বেলা বাবা ৰাতিপুৱা 4টা বজাতে উঠা কথা এতিয়া 10টা বাজিছে এইটো বেলেগ কথা বাকী এইফালে আমি চাট ৰেডি কৰিলোঁ এয়া গৰু খেদিবলৈ ইউজ হ'ব মই এইফালে চাট চিলাই মেলি একদম আজৰি আৰু আমাৰ কাম কাজবিলাক প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল আৰু বাবায়ো এইফালে আমাৰ সেই পুৰণি কলীয়া পতাখনতে মাহ আৰু হালধিখিনি পিচি ৰেডি কৰিলে সকলো ৰেডি যেতিয়া এতিয়া গৰু গা ধোৱা পৰ্ব আৰম্ভ হ'ল ভালে কুশলে ৰাখিবা দেই প্ৰভু আমাৰ গৰু খেতি হৈ গ'ল আমি চাট এক্সচেঞ্জ কৰিব লাগিব মানে নিয়ম আৰু কাৰোবাৰ লগত এক্সচেঞ্জ কৰিব লাগে তো আমি এতিয়া গৰু চৰু খেদি মেলি হৈ গ'ল এতিয়া ঘৰত বাকীখিনি কাম কৰিবলৈ আছে তো সেই বাকীখিনি কাম কৰিবগৈ লাগিব গাইজ এতিয়া আমি টিকনি বৰুৱা কাটিব আহিছোঁ টিকনি বৰুৱা মানে আমাৰ এইফালেতো টিকনি বৰুৱা বুলি কয় তোমালোকৰ এইফালে কি হয় বস্তুটো চাই পিনি তোমালোকে কমেণ্ট কৰি জনাবা এখন আমাৰ বাৰী চব গ্ৰীণ এনভাইৰনমেণ্ট ইয়াত চাৰিওফালে ভাল লাগে একদম ফ্ৰেছ হাৱা চব ধুনীয়া লাগে এখন হৈছে ফুকনৰ বাৰী আমি ইয়াৰ পৰা এতিয়া টিকনি বৰুৱা বিচাৰিম এণ্ড সৰুৰ পৰা এইটো এনভাইৰনমেণ্টত থকা যে চাৰিওফালে অকল গছ এই মানে ফ্ৰেছ হাৱাটো ভাল লাগে মানে বহুত ভাল লাগে এইফালে আগতে বহুত ডাঙৰ মৌ বাঁহ এটা আছিলে আজিকালি নাই মৌ বাঁহটো গুচি গ'ল কিন্তু মানে বহুত সৰুৰ পৰা এখন বাৰী আৰু দেখা আৰু বহুত ডাঙৰ বাৰী এইফালেও আছে সেইফালেও আছে এনেকৈ আমি এইটো চাইডেদি আহিছিলোঁ চাৰিওফালে অকল গছ ভাল লাগে এতিয়া 15 মিনিটমান হ'ল আমি টিকনি বৰুৱাই বিচাৰি ফুৰিছোঁ কাৰণ ইয়াত ইমানেই লতা গছ আছে ন সেই যোনডাল বিচাৰি আছোঁ আমি সেইডাল পাবলৈ বহুত দিগদাৰ হৈ গৈছে মানে কাৰণ চব একেই লাগিছে মানে দেখিবলৈ এডোখৰতে ক'ৰবাত থাকিব লাগে নেক্সট লাষ্ট টাইম ইয়াৰ পৰাই নিছিলোঁ নেকি পাহৰিছোঁ মই লাষ্ট এইকণৰ পৰা নিছিলে বাবাইহে ন এতিয়া নাই তো আমি এডোখৰত নাপালোঁ বিচাৰি তো বাবাই কৈছোঁ যে এতিয়া আমি কঠীয়াতলি যাব লাগিব তো এতিয়া আমি কঠীয়াতলিত গৈ পিনি বিচাৰিমগৈ কিমান ধুনীয়া পৰিৱেশ গাঁৱত থকাৰ কি ন গাঁৱত থকাৰ ফাইদা আমি এখন বাৰীৰ পৰা ওলালোঁ এতিয়া আমি কঠীয়াতলি যাম আমি পালোঁ নে বাবা ইয়াতো নাই ন বাবা এখন আমাৰ বাৰী কিমান পুৰণা তো এতিয়া আমি বিচাৰি ইয়াত পালোহি আমাৰ বাৰীত নাই এতিয়া এখন অভিহঁতৰ বাৰীখন মানে সিহঁতৰ আমাৰ পৰিয়ালে বাৰীখন সিহঁতৰ বাৰী আমি ইমান দেৰি বিচাৰিলোঁ ইমান মহৰ কামৰণি খালোঁ কিন্তু হ'লেও আমি বিচাৰি নাপালোঁ মানে যেতিয়া লাগে তেতিয়া বিচাৰি পোৱা নাযায় ন মই খালোঁ মহে কামুৰিলে বহুতকেইটা সৰু মহ বহুত কামুৰিলে এতিয়া আমি কাম এটা কৰিব লাগিব যদি কোনোবাই নিছে ইয়াৰ আগত যদি অলৰেডি কোনোবাই যদি বিচাৰি পালে দেন সিহঁতৰ পৰা আমি ল'ব লাগিব এতিয়া তো আমি এতিয়া পথাৰৰ পৰা ওলাই দিলোঁ কাৰণ আমাৰ গোটেইখন বাৰীৰ ভিতৰত ইমানখন ডাঙৰ বাৰী ক'তোৱে নাপালোঁ বিচাৰি যদি আছিলেও তেন আমাৰ চকু নপৰিলে চাগে এতিয়া আমি বেলেগ এঘৰ মানুহলৈ আহি আছোঁ একৰ্ডিং টু আমাৰ দদৌদা ইয়াত এই মানুহ ঘৰৰ বাৰীখনত আছে বোলে অ'কে ইমানখিনি তিতা কেহা ষ্ট্ৰাগলৰ পিছত আমাৰ মিছন টিকনি বৰুৱা ছাকচেছফুল হ'ল এইজোপাই সেইজোপা গছ যোনজোপা আমি বিচাৰি আছিলোঁ এতিয়া লতা জাতীয় বুলি কৈছিলোঁ যে তাতে কাঁইট লাগি আছে বেলেগ গছৰ পৰা উলিয়াই আনিবলৈ বৰ কষ্টকৰ আমি ফাইনেলি টিকনি বৰুৱাডাল পালোঁ এইডাল তোমালোকৰ ফালে কি বুলি কয় মোক জনোৱা বহুত দেৰিৰ পিছত মহৰ কামোৰ আৰু জংঘলে সোমাৰ পিছত আমি এডাল পালোঁ আৰু এতিয়া গৈ পিনি এইডালৰ কামটো হৈছে আমি ঘৰৰ দুৱাৰ ওপৰত লগাব লাগে তো এতিয়া চিধা ঘৰত যাম তো এনেকৈ মানে এইডাল দুৱাৰডালিত দেন এখন দৰ্জাৰ পিছত আমি ওপৰৰ পৰা এনেকৈ লগাব লাগিব তো আমি এতিয়া ওপৰত লগাই আছোঁ এডাল তেনেকৈ গোটেইকেইটা দৰ্জাত লগাব লাগিব তাৰপিছত আমি এতিয়া ভাত খামগৈ কাৰণ মোৰ বৈদ্য ভোক লাগিছে বাবাই মাছৰ পানীয়ে সিহঁতক ভৰি পতা ধুৱাব কেলে ধোৱা হয় নাজানো বাৰু কেলে ধোৱা হয় বাবা পতাই দি কেলে ধোৱা হয় ইয়াৰ ভাগৰ এবাৰ প্ৰথম বিহু না ইয়াৰ প্ৰথম বিহু নহয় জানো উফাল মাৰিছে ছাৰ
গৰু পতা ধুই হ'ল, জাক দিয়া হ'ল, গৰুৱে দানা চানা খালে। মই বাৰু কৰা নাই, বাবাই কৰি আছিলে। এতিয়া মোৰ অলপ চিডিঅ' বনাবলৈ আছে, মানে তোমালোকৰ কাৰণে ৰিল টাইপৰ ভিডিঅ' আৰু কুকিং ভিডিঅ' কিছুমান আহিব। তো সেইখিনি ভিডিঅ' বনাম। তাৰপিছত ৰাতি জেতুকা লগাব লাগিব, তো চিধা ৰাতি লগ পাম। তো এতিয়া 11টা বাজিব হ'ল, আমি জেতুকা বান্ধিব লৈছিলোঁ। তো বাবাই বান্ধিব, চবকে বাবাই বান্ধে। তো ফাৰ্ষ্ট মই লগাইছোঁ, মোৰ পিছত মায়ে লগাব। তো আজি ব্লগটো বাছ এইডোখৰলৈকে আছিলে। আই হোপ তোমালোকে চাই ভাল পালা। নেক্সট ব্লগটোৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো। দেন লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে সকলোকে বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু তোমালোকৰ কেনেকুৱা হ'ল যুঁজা, কেনেকৈ পালন কৰিলা সেইখিনি জনাবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ ভিডিঅ'টো এইডোখৰলৈকে চোৱাৰ কাৰণে। লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে টাটা। বাই দ্য ৱে, মোৰ ৰাতি শোৱাৰ আগত জেতুকাৰ ৰং এইটো হৈছিল আৰু ৰাতিপুৱা শোৱাৰ পিছত এনেকুৱা হৈছিল। আৰু বৰ্তমান মোৰ জেতুকাৰ ৰং এয়া। अंगेन घात्रम नयने वक्त्रम न्यायेन राज्यम लवणेन भोज्यम। এণ্ড আকৌ এবাৰ সকলোকে বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আই হোপ তোমালোকৰ বিহু ভালে কুশলে গ'ল, তোমালোকে ভালকৈ কটালা, বিহুকেইটা দিন ভালকৈ নিয়ালা। আই হোপ সকলো হেল্ডি থাকা, ভালকৈ থাকা, ফূৰ্তিকৈ থাকা। বাকী আজি ভিডিঅ'টো বাছ এইডোখৰলৈকে আছিলে। আই হোপ তোমালোকে চাই ভাল পালা। যদি চাই ভাল পালা দেন লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা। এণ্ড লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে কিপ লাভিং, কিপ ছাবস্ক্ৰাইবিং, কিপ শ্বেয়াৰিং এণ্ড লেটছ স্প্ৰেড দ্য লাভ টুগেডাৰ গাইজ। বাই বাই। নব অৰুণোদয় পালালে ভণ্টি নিযুত মাইনা পালা।